18 জুলাইত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে শাসকীয় NDAৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰা হয় ওড়িশা জনজাতীয় নেতা দ্ৰৌপদী মুৰ্মু। যদি এই নিৰ্বাচনত বিৰোধীয়ে প্ৰক্ষেপণ কৰা যশৱন্ত সিনহা পৰাস্ত হয় তেনেহ'লে তেওঁ দেশৰ প্ৰথম জনজাতীয় মহিলা ৰাষ্ট্ৰপতি হ'ব। কিন্তু দ্ৰৌপদী মুৰ্মু কোন আৰু তেওঁ এই পৰ্যায় কিদৰে পালে জানো আহক এই ভিডিঅ'টোত। 1958 চনৰ 20 জুনত ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ বাইদাপচি গাঁৱত এটা সান্তল জনজাতীয় পৰিয়ালত দ্ৰৌপদী মুৰ্মুৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আৰু ককাই দেউতা দুয়োজনে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ অধীনত গাঁওবুঢ়া আছিল। সৰুৰে পৰা দৰিদ্ৰতা দেখা দ্ৰৌপদী মুৰ্মুৱে ভুৱনেশ্বৰৰ ৰামাদেৱী মহিলা মহাবিদ্যালয়ৰ পৰা BA লৈ পঢ়া শুনা কৰি ওড়িশাৰ গোফটোৰ জলসিঞ্চন আৰু শক্তি বিভাগৰ কনিষ্ঠ সহায়কৰ চাকৰি কৰিছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ ৰায়ৰাংপুৰৰ শ্ৰী অৰবিন্দ অখণ্ড শিক্ষা আৰু গৱেষণা কেন্দ্ৰত শিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। এতিয়া আহোঁ তেওঁৰ পলিটিকেল কেৰিয়াৰলৈ। 1997 চনত ৰায়ৰাংপুৰ নগৰ পঞ্চায়ত কাউন্সিলৰ নিৰ্বাচনত জয়লাভ কৰি দ্ৰৌপদী মুৰ্মুৱে নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। তেওঁ বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ উপসভাপতি, লগতে তেওঁ বিজেপি জনজাতি মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যও আছিল। ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ ৰায়ৰাংপুৰ আসনৰ পৰা 2000 আৰু 2009 চনত বিজেপিৰ টিকটত দুবাৰকৈ বিধায়িকা হোৱা মুৰ্মুৱে বিজেপি আৰু বিজু জনতা দলৰ মিত্ৰজোঁটৰ চৰকাৰত 2000 চনৰ পৰা 2002 চনলৈ ওড়িশাৰ পৰিবহণ আৰু বাণিজ্যিক বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিল। লগতে 2002 চনৰ পৰা 2004 চনলৈ মীন বিভাগ আৰু পশুপালন বিভাগৰ দায়িত্ব গ্ৰহণ কৰিছিল। দ্ৰৌপদী মুৰ্মু ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল হোৱাৰ লগতে 2000 চনত ৰাজ্যখন গঠন হোৱাৰ পিছত সম্পূৰ্ণ 5 বছৰ কাল ৰাজ্যপাল হিচাপে থকা অভিলেখো গঢ়িছে। খনত ইমানখিনি এচিভমেণ্ট কৰাৰ পাছতো তেওঁৰ ব্যক্তিগত জীৱনত বহুতো দুখ লগা ঘটনা ঘটি গৈছে। 2009 চনত ৰহস্যজনক পৰিস্থিতিত তেওঁৰ এজন পুত্ৰৰ মৃত্যু হোৱাৰ বিপৰীতে আনজন 2012 চনত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। ইয়াৰ পূৰ্বে তেওঁৰ স্বামী শ্যামচৰণ মুৰ্মুৰ হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হৈছিল। তেওঁৰ এগৰাকী কন্যা সন্তান আছে, যিগৰাকী বিয়া হৈ ভুৱনেশ্বৰত ছেটেল হৈছে। ইমানখিনি ঘাত প্ৰতিঘাত পাৰ কৰিও দ্ৰৌপদী মুৰ্মুৱে সমাজৰ বাবে যিখিনি অৱদান আগবঢ়াইছে সেয়া সমাজৰ আন মহিলাসকলৰ বাবে আদৰ্শস্বৰূপ। বন্ধুসকল, এই ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।